তো হৈ আছে সকাল ওয়েলকাম টু মঞ্জিত ব্লগছ আৰু ডাংকি তো চাব গৈ আছোঁ আমি 4জন আৰু আগত 2জন আছে তো ডাংকি চাম তো বেছি কথা কৈ নাথাকোঁ বেগত আছে টিকেট আৰু চলা হাতে গধূলা হ'ব তো এতিয়া যাই থাকোঁ আৰু এনেকৈ ধুনীয়াকৈ উঠি দিলোঁ বাছত আমি 4জন আগত 2জন বেলেগ গুচি আহিছোঁ ওচৰতে ডাংকিৰ আমি বাছত বহি ল'লোঁ ধুনীয়াকৈ চিনেমা আৰম্ভ হ'ব 11টাত এটা দিন কেইটা 10:40 ডাংকি চোৱাৰ আগত এনেকৈ বাছত বহিয়েই কিবা এখন চিনেমা চলি দিছে বাছত তাকে চাই যাই আছোঁ আৰু বকৰ পৰা 6 গাঁৱক লাগি মানে 20 মিনিটত যাই পাম না যি যাম আৰু ইয়া হলটোৰ বাহিৰত চাব পাৰে ডাংকিৰ পোষ্টাৰ ফটাফট যাব লাগে টিকেটটো দি সোমবা লাগে 1 মিনিটমান গ'লেই বোলে চিনেমাখনৰ দে আৰু দা খুলি দিয়ে ফটাফট খুলি দিল হ'ল কিবা চলি আছে মানে এড চাই এড নহয় ইয়াত ডাংকিয়ে চলি আছে কৈছোঁ না 1 মিনিটমান গেল চালা 10 টকা মাৰা পুৰা আন্ধাৰে পিছতে চলি আছে ডাংকি কুঁহিয়া আগত আহি বহি আছে মানে 2 মিনিট 1 মিনিট গেলেই উপায় নাই ইফালে আৰু বিচাৰি পোৱা নাই চিট মানে আন্ধাৰ না পুৰা মানে য'ত বহিলোঁ দিয়ক এতিয়া চাব লাগে ভালকৈ ইমানটো দুখাবা নোৱাৰিম না অলপ গানটাকে ভিডিঅ' কৰি দেখাই দিছোঁ যিহেতু গানটা ইউটিউবত দিছেই তো এই গানটা ভিডিঅ' কৰিলে বিশেষ একো নহয় মানে চাওক ইণ্টাৰভেল মানে অলপ টাইম ব্ৰেক দি দিছে আৰু সেইটো যে দেখিছে জ্বলি থকা সেইটো হ'ল প্ৰজেক্টাৰ তাৰপৰা চিনেমাখন এইফালে এইফালে স্ক্ৰীণত চলি আছে মানে বহুত দামী প্ৰজেক্টাৰ এইটো মানে एग्जाम में जो भी सवाल है जो भी टॉपिक मिले उस सब का जवाब है ये তো এইখনে ডাংকি চালোঁ ডাংকি বহুত বেছি ভাল লাগিল চাই সঁচাকৈ ক'বলৈ গ'লে বহুতেই বেছি ভাল লাগিল চাই ডাংকিখন আৰু এতিয়া চিনেমাখনৰ শেষৰ পিনে গৈ আছে আমিও আৰু শেষলৈ যাং ঘৰত তো আপোনালোকক ৰিভিউটো দি আছোঁ ওলাই লওঁ হলৰ পৰা আৰু এইটো প্ৰজেক্টাৰটোৰ তলতে আমি বহি আছিলোঁ পূৰা এইফালে বহিছিলোঁ আমি এইফালে এই চেয়াৰকেইটাত তো আমি ধুনীয়াকৈ বকো আহি পালোঁ আৰু আপোনালোকক ৰিভিউটো অলপ নিজান জেগাত দি আছোঁ যিহেতু চিনেমাখন অলপ নিজান অলপ বেলেগ ধৰণৰ এইফালে এইটো খাই আছোঁ বৰ্তমান খাই লৈ ৰিভিউটো দি আছোঁ আপোনালোকক তো আমি এতিয়া ঘৰত যাই আছোঁ আৰু নিজান জেগাত এটাত ৰখি দিলোঁ এইবাৰ কৈ আছোঁ কাহানিতে এনেহেন মানে কেইজনমান লোক থাকে না কেইজনমান থাকে মানে তাৰ একজনে মানে বহুত কষ্ট কৰি মানে সি লণ্ডন যায় তাৰপিছত বাকীকেইটাই বহুত কষ্ট কৰি যায় মানে মেছেজটা এইটোৱে দিছে চিনেমাখনত মানে বাহিৰত যোৱা মানুহ এটা বহুত ভালকৈ থকা বুলি ভাবোঁ আমি এই গাঁৱত থকাকেইটাই কিন্তু মানে গ'লে গম পোৱা যায় কিমান কষ্ট থাকে মানে বেলেগ মানুহ আহিছিল নহয় আগতে একো ভিছা পাছপৰ্ট একো নালাগিছিল ডাইৰেক্ট আহি আমাৰ মানে ভাৰত কব্জা কৰি লৈছিল কিন্তু আমি কিয় যাব নোৱাৰোঁ ব্লগটো এইখিনিয়ে লগ পাম এটা নতুন ব্লগত তো যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব এইখিনি কৰি দিয়ক তো বাই নেক্সট ব্লগটো অলপ বেলেগ ধৰণৰ হ'ব গৈছে মানে এটা হিষ্টৰিকেল মানে গম পাব সৰু চিনেমাখনৰ ভিডিঅ'টো শেষ হোৱা নাই ডাংকি চিনেমাখনৰ নাম যে ডাংকি মানে হৈছে এটা ইলিগেলকৈ যোৱা ছিষ্টেম মানে ডাংকি মানে তেওঁলোকৰ মানে ভিছা পাছপৰ্ট নাছিল ডাংকি হৈ গৈছে মানে ধৰি লওক আপুনি দিল্লী যাব লগা হ'ল কয় যে মানুহে ফ্লাইটত যাম ফ্লাইটত গ'লেতো ভিছা কিবা কিবি লাগব পাৰে মানে কিন্তু এই ডাংকি ছিষ্টেমটোত গ'লে মানে সেইবিলাক নালাগে সেইটো এটা ইলিগেল ছিষ্টেম মজা